বন্ধু-বান্ধৱীসকল আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই নেকি? বন্ধু-বান্ধৱীসকল আপোনালোকে ঘৰটো লাভ কৰা নাই নেকি? তো কিয় কাৰণে লাভ কৰা নাই বা কিয় কাৰণে আপোনাৰ পে'মেণ্টটো পোৱা নাই আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে সকলো তথ্য অনুসৰি জানিব পাৰিব আৰু বুজিব পাৰিব। ছাপোৰ্ট টিভি এনি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি ল'ব। বন্ধু-বান্ধৱীসকল আপোনালোকে প্ৰথমে এই ৱেবছাইটটোত আহি পাই যাব, যি নেকি মই লিংক দি থ'ম ডিছক্ৰিপশ্যনত, আৰু আপোনালোকে সেই অপশ্যনটো ক্লিক কৰিব, আৱাজ ছফ্ট, তাৰপিছত ৰিপৰ্টত ক্লিক কৰিব। কি কৰিব লাগে মই আপোনালোকক দেখুৱাই আছোঁ আৰু কৈ গৈ আছোঁ। বন্ধু-বান্ধৱীসকল আপোনালোকে ভেৰিফাই কৰিব লাগিব আপোনাৰ একাউণ্টটো, যি নেকি আপোনাৰ পে'মেণ্টটো কিয় পোৱা হোৱা নাই। ঠিক আছে, তো আপোনালোকে চিম্পলি কি কৰিব, আপোনাৰ এই অপশ্যনটোত অহাৰ পাছত ৰিপৰ্টত ক্লিক কৰিব। ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে ইয়াত এটা নতুন পেজ এটা অ'পেন হৈ যাব। বন্ধু-বান্ধৱীসকল আপোনালোকে প্ৰথমে আপোনাৰ একাউণ্টটো ভেৰিফাই কৰি ল'ব। এনেকৈ তললৈ স্ক্ৰল ডাউন কৰি আহিব। ইয়াত এইখিনি দেখিবলৈ পাইছে, এইখিনি নহয়, আপোনালোকে অকণমান স্ক্ৰল ডাউন কৰি আহিব। ইয়াত দেখিবলৈ পাইছে FMS ৰিপৰ্ট 7 নম্বৰ পে'মেণ্ট ৰিজেক্ট বাই বেংক। ঠিক আছে, তো আপোনালোকে একাউণ্টটো ভেৰিফাই কৰি ল'ব। প্ৰথমে ফাৰ্ষ্ট ইনষ্টলমেণ্ট, ঠিক আছে, ছেকেণ্ড ইনষ্টলমেণ্ট, থাৰ্ড ইনষ্টলমেণ্ট, ফ'ৰ্থ ইনষ্টলমেণ্ট। তো এনেকৈ আপোনালোকে চিলেক্ট কৰি আপোনালোকে এই 2 নম্বৰটো তেনেকৈ আছে তেনেকৈ চিলেক্ট কৰি ল'ব আৰু ষ্টেটখন চিলেক্ট কৰি ল'ব। ষ্টেটখন চিলেক্ট কৰাৰ লগে লগে আপোনাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিবলৈ দিব। আপোনাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টখন চিলেক্ট কৰাৰ পাছত আপোনালোকৰ ব্লকখন চিলেক্ট কৰিবলৈ দিব। ব্লকখন চিলেক্ট কৰাৰ পাছত আপোনালোকৰ পঞ্চায়তটো চিলেক্ট কৰিবলৈ দিব। পঞ্চায়তটো চিলেক্ট কৰি আপোনালোকে এই কেপচাটো ফিল কৰি পিনি আপোনালোকে মাইনাছ কৰি পিনি আপোনাৰ সেইখিনি চাব পাৰিব। ঠিক আছে, বন্ধু-বান্ধৱীসকল ইয়াত আপোনালোকে দেখিবলৈ পাইছে একাউণ্ট ক্ল'জ। তো একাউণ্টটো যিটো আপোনাৰ ডিটেইলছ হ'ব সেইটো আপোনাৰ কিহৰ কাৰণে পইচাটো পোৱা নাই ইয়াত আপোনালোকে মেনশ্যন কৰি দিব, ৰিজেক্ট কাৰণ। ঠিক আছে, তো আপোনাৰতো একাউণ্টটো প্ৰব্লেম হোৱাৰ কাৰণে আপোনাৰ পইচাটো সোমোৱা নাই। তো এনেধৰণে আপোনালোকে একাউণ্টটো ভেৰিফাই কৰিব পাৰিব। আৰু হোম বটনত আহি পিনি আপোনালোকে ভেৰিফাই যোনখিনি হৈছে আপোনালোকে সেই লিষ্টখিনি আপোনালোকে যোনখিনি পঞ্চায়ত অফিচত আহিছে সেইখিনি আপুনি কেনেকৈ চেক কৰিব দেখাই আছোঁ। আকৌ হোম পেজত আহিব, আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখিবলৈ পাইছে যোনখিনি FTO বেনিফিচিয়াৰী ৰেজিষ্টাৰ্ড একাউণ্ট প্ৰেজেণ্ট এণ্ড ভেৰিফাইড। তো এইটো অপশ্যনত ক্লিক কৰিব, যি নেকি আপোনালোকে ইয়াত পঞ্চায়ত অফিচত যোনটো মেইন লিষ্ট হয় আপোনালোকৰ যোনটো ভেৰিফাই হৈ গৈছে সেইখিনি পইচা পাবই। তো ইয়াত আপোনালোকে আছাম চিলেক্ট কৰিব, আকৌ তেনেকৈ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। তাৰপিছত আকৌ ব্লকখন চিলেক্ট কৰিবলৈ দিব, ব্লকখন চিলেক্ট কৰি ল'ব। তাৰপিছত আকৌ আপোনালোকে পঞ্চায়ত অফিচটো চিলেক্ট কৰিবলৈ দিব। পঞ্চায়ত অফিচটো চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত কেপচাটো যেনেকৈ আছে সেইটো ফিল আপ কৰি ল'ব। ঠিক আছে, মাইনাছ প্লাছ কৰি তাৰপাছতে আপোনালোকে স্ক্ৰল ডাউন কৰি আহিব। ইয়াত আপোনালোকে কিছুমান লিষ্ট দেখিবলৈ পাব যি নেকি ভেৰিফাই আছে। ঠিক আছে, এনেধৰণে আপোনালোকে ভেৰিফাই কৰিব লাগিব আপোনাৰ একাউণ্টটো বা লিষ্টটোত আপোনাৰ পাবলৈ যোগ্য হৈ আছে নে নাই। ঠিক আছে, তো এনেধৰণে আপোনালোকে চাব পাৰিব। ইয়াত সকলোখিনি তথ্য অনুসৰি আপোনালোকে জানিব পাৰিব। ইয়াত বেংকৰ নামটো আহিব, বেংকৰ ডিটেইলছ আহিব, ভেৰিফাই আহিব, সকলোখিনি এনেকৈ ধৰণৰ দেখিবলৈ পাব। যদি এনেধৰণৰ আছে আপোনাৰ একাউণ্টৰ পইচাটো সোমাই যাব। বন্ধু-বান্ধৱীসকল আপোনালোকে নামটো চাব পাৰিব, ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো চাব পাৰিব। তো এনেধৰণে আপোনালোকে ভেৰিফাই কৰি লওক, আপোনাৰ ঘৰটো নিশ্চয় পাব। বন্ধু-বান্ধৱীসকল আপোনাৰ প্ৰব্লেমটো ক'ত আছে আপোনালোকে সেইটো চেক কৰক আৰু ভেৰিফাই কৰক আৰু পঞ্চায়ত অফিচত গৈ যোগাযোগ কৰক। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং ভিডিঅ'ছ।